আমার মতো কেকুরা
ভাই মায়ে আমাক সাধু কব সাধু? অ আমি কিন্তু কবলৈ চেষ্টা কৰিম হ'বনে হ'ব। অ বা ক ক এখন উচ্চলৈ গোৱা ৰাজ্য তাৰ পাহাৰ নদ নদী অতি মনোৰম অপূৰ্ব সুন্দৰ তাৰ প্ৰাকৃতিক দৃশ্য কি কৰিলেই গছ একোৰে অভাৱ নাই তাৰ বালিৰ কোন গৈ পৰে তাৰ বায়ু পানী খায়ে জীয়াই থাকিব পাৰে কিন্তু কিন্তু কি বহুত বহি পৰিলি যে অ মা মিল আছে কি হ'ল এই সাধুটোৰ লগত তোৰ বুকুখনৰ মিল আছে আহা তহঁত টোপনি যাবি বুলি মই সাধুটো শুনাইছো এইটো সাধু নহয় হয় অ' কেনেকৈ হ'ব কেনেকৈ হ'ব এইবোৰ এতিয়াও আছে বহুত তেল কয়লা খাল চেগুন টোপনি নাহে যদি কাম এটা দিব আছিল আছিল বুলি ক'লে জানো টোপনি আহিব আছে বুলি জানিলে লোভত জানো টোপনি আহিব তেতিয়াহ'লে কাম এটাকে কৰ তহঁত আটাইকেইটা মিলি খেলা খেল 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 অ ভাই মায়ে কি কৈছে শুনিছনে শুনিছো। খেলিবি নে অ ভাই খেলিবি নে তহঁতে মোক গান কৰি কি কথা পাতি আছে মোৰ কিন্তু খং উঠিব এচা খং উঠিলে নকৰিবিচোন ঐ তহঁত মোৰ ভাই ভাই ভূমিপুত্ৰ সুলজিয়া নিজৰ মাজত কাজিয়া লাগিলে সেই আনে ৰাণ কৰা হাঁহিব কিন্তু তেনেহ'লে মোক গান কৰি কিয় কথা পাতিব তোক আৰু কৰি বেলেগ একো কথা পতা নাই অ এই আমি খেলৰ কথাই পাতিছো ন ন ন খেলিবি খেলিবলৈ পালেতো ভালেই লাগিব ন খেলিবলৈ গান বহুত এনাৰ্জি লাগে আৰু এনাৰ্জি পাবলৈ বোলে খাদ্যৰ লগত অখাদ্য খাব লাগে ন চাচোন চা মোৰ পেটটো চা কেনেদৰে হাড়ে চালে লাগিছে গৈ ন আমি এতিয়া কিয় খেলিবলৈ যে আমাৰ গাত শক্তিয়ে নাই মানে ক বুজিছো তহঁতে তাৰমানে আকৌ মোৰ বুকুখন নাই 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 পুত্ৰ অলি বুলিয়ে এনেদৰে মাকৰ বুকুখন ঘনাই ঘনাই খুলি খুলি নাখায় আমি এতিয়া খাম তোৰ বুকুখন নাখাবি অ' খালেহে তাত বল শক্তি পাম আৰু বল শক্তি পালেহে খেলিব পাৰিম আৰু আমি খেলিলেহে তই আৰাম কৰিব পাৰিবি